So guys, আজি ভিডিঅ'টোত আপোনালোকক কম যে আপোনালোকৰ যদি এক্সাম ফৰ্মখন আপোনালোকে যদি ওপেন হোৱা নাই কম বাজাত কেনেকৈ ওপেন কৰিব তো ভিডিঅ'টো শেষলৈকে চাই থাকক। তো প্ৰথমতে আপোনালোকে কম বাজাত ওপেন কৰি ল'ব। ওপেন কৰাৰ পিছত 3 ডটত ক্লিক কৰি দিব। হিষ্টৰীত যাব। হিষ্টৰীগাল ক্লিয়াৰ অল কৰি ডিলিট কৰি দিব। ডিলিট কৰাৰ পিছত ওপৰ যোনটো 3 ডট আছে নিউ যোনটো সেকেন্ড অপশন আছে তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ওপৰত লিখি দিব ডিব্ৰু এক্সাম ইন। প্ৰথমত যোনটো ৱেবসাইট আছে এটোত ক্লিক কৰি দিব। সো গাইস ই বাকি প্ৰক্ৰিয়াবোৰ একেই আৰু তো ফৰ্ম ফিলআপ কেনেকৈ কৰে। সো ইয়াৰ কাৰণে মই এটা ভিডিঅ' অলৰেডি বনাই থৈ দিছোঁ, সেইটো ভিডিঅ' চাই ল'ব আপোনালোকে, তলৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিম। সো গাইস আজি ভিডিঅ'টো ইমানেই, তো লগ পাম নতুন এটা ভিডিঅ'ত।